হাই হেল্ল' নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। তো আজি ঘৰৰ চাৰিওফালৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। আৰু কি কি ফুল আছে মই সেইটো সম্পূৰ্ণ নাজানো, তো আপোনালোকে চাই ল'ব। তো এই আছে ঘৰৰ আগফালে ইমান ধুনীয়া পৰিৱেশ। এইখিনি হালধীয়া যিটো ফুল দেখিছে ইমান ধুনীয়া গছ লেখীয়া, কিন্তু ইয়াতকৈ বেছি ওখ নহয় বোলে। তো এয়া আছে তুলসী গছ, ইয়াত বাইদেৱে সদায় ৰাতিপুৱা গধূলি চাকি জ্বলায়। তো এইটোৱে হৈছে ঘৰৰ আগফালৰ এয়া ফুলবোৰ দেখিছে ইমান ধুনীয়াকৈ ফুলি আছে। তো এতিয়া মই যাওঁ ভিতৰলৈ। তো আমাৰ সৰু সৰু পোৱালীবোৰকো দেখুৱাম কোনে কি কৰি আছে, কিহত ব্যস্ত হৈ আছে। তো এয়া দেখিছে মোক দেখি মই পঢ়িম বুলি কৈ দেখুৱাইছে। এফালে পঢ়িব পাৰে কিন্তু চোকা আছে ল'ৰাটো। আৰু কালি মই যেতিয়া ঘৰত ইয়াত আহি পাইছোঁ তেতিয়া কৈছে আণ্টি মই ফেইল কৰি দিলোঁ বুলি কৈছে। তই কি ফেইল কৰিলি বুলি সোধোতে নাই এনেই কৈছোঁ, মই ধেমালি কৰিছোঁ, মই জিকিলোঁ বুলি কৈছে। মানে পাছ কৰিলোঁ, ভাল ৰিজাল্ট হ'ল। তো এক্সামত ভাল মাৰ্ক পাইছোঁ বুলি কৈছে। মই জিকি গ'লোঁ বুলি কৈছে। তো ইমান ধুনীয়াকৈ লিখি থাকে আখৰবোৰ 1 2 3 100 লগে নিচোৱাকৈ লিখিবও পাৰে আৰু পঢ়া শুনাত বহুত ভাল। আৰু উৎপতীয়াটো ক'বই নালাগে, ইমান উৎপাত কৰি থাকে। তো এতিয়া মই ভিতৰলৈ সোমাই আহিলোঁ। সিও বহি কিতাপ ক'ত এৰিলে নাজানো। তো আহিলে চিধা ৰুমত। তো ইয়াত তিনিটা ইয়াতে আছে। সিহঁতৰ লগত থাকি দিনটো মানে দিন পাৰ হৈ যোৱা গমেই নাপাওঁ। মানে ইমান ধেমালি কৰি থাকে, ফূৰ্তি কৰি থাকে, ল'ৰা ছোৱালীবোৰে নাচি থাকে। ইয়াত দেখিছেনে ইমান গাত লাগি থাকে, ইমান উৎপতীয়া আছে। এই কণমানিজনী অনবৰত হাঁহি থাকে, ইমান ধুনীয়া ছোৱালীজনী। আৰু ইমান নাচি থাকে, গামোচাখন ল'ব আৰু কঁকালত কঁকাল ভাং বুলি ককায়েকক কৈ থাকে। তো এয়া দেখিছেনে ইমান ধুনীয়াকৈ খেলি আছে। এইটোৱে মোক কামুৰি দিলে হাততে, বহুত জোৰকৈ কামুৰে। এয়া দেখিছেনে ভিডিঅ'ত ইমান উৎপতীয়া। তিনিটা একে সমান উৎপতীয়া, কোনো কম নাই। তো এতিয়া এফালে চাহ খাবলৈ হ'ল। এয়া বৌয়ে চাহ বনাই আছে। বৌ মানে ভাগিন বোৱাৰী হয়। তো এয়া ভুজিয়া ওলাই থৈছে। তো এইখিনিতে মই এইটো হৈছে চাহ গেছ ৰুম, আৰু এইটো হৈছে চৌকা। নেপালী মানুহৰ এইটো চৌকা থাকে, চৌকাক চোলা বুলি কয়। আৰু তাৰ ওপৰত গোমধান থাকেই, এনেকৈ গোমধান ওলমাই থাকে নেপালী মানুহৰ প্ৰায় ঘৰতে। তো এইখিনিতে মই আপোনালোকক পিছফালে যাওঁতে দেখিলোঁ হাঁহ পোৱালি ইমান ধুনীয়া গঁড়ালত দেখিছেনে। তো এতিয়া মই যাওঁ বাগান ফালে। তো এইটো হৈছে তো লিচি গছ। তো এয়া বাগানৰ পৰিৱেশ। বাগানৰ মাজে মাজে তামোল পুলি ৰোৱা হয়। ইয়াত কোনো ধৰণৰ ডাঙৰ গছ ৰোৱা নহয়। আৰু এয়া তামোল বাগান দেখিছেনে, বাগানৰ মাজে মাজে তামোল পুলি ৰুই দিছে। ইমান ধুনীয়া পৰিৱেশ। আৰু এইখিনি আৰু পচাই থোৱা আছে ৰুবলৈ। তো এয়া হাঁহ ইমান ধুনীয়া, তিনিটা হাঁহ এইখিনিতে চৰি থাকে। আৰু তলত দেখিছেনে এটাও বন নাই, জংঘল নাই, ইমান চাফা কৰি ৰাখিছে। তো এয়া হৈছে জাহাজী কল, একজোপা আছে, একো লেতেৰা নাই তলত দেখিছেনে। আৰু এয়া নেমু মানে মই আচৰিত পালোঁ, ইমান ধুনীয়াকৈ লাগি আছে ইয়াত নেমুবোৰ। তো এয়া হাঁহ পোৱালি তলতে ইমান ধুনীয়া, ইমান বোকাও নাই যদি ইমান ধুনীয়াকৈ ইয়াতে খেলি আছে হাঁহবোৰ। আৰু নেমু দেখি মই আচৰিত পালোঁ, বহুত লাগিছে। এজোপা গছত নধৰা হৈ গৈছে। আৰু ইয়াত জেক দিয়া হৈছে বাঁহৰ। ইয়াত দেখিছেনে বাঁহৰ জেক দিয়া হৈছে। তো সেইখিনি দেখুৱাওঁতে মোক খাবলৈ মাতিলে। তো ইয়াত আহিলোঁ আকৌ আমি ৰুটি চব্জি খাবলৈ। কণমানিজনীয়ে তাৰ নিজৰ ভাগটো নাখায় আৰু মোৰ ভাগটো চব্জিৰ লগত খাই আছে। আৰু তাইক গাখীৰৰ লগত দিছে, তাই নাখায় কিন্তু গাখীৰৰ লগত। মোক দেখুৱাই মোৰ ভাগৰ পৰা তাই খাই আছে। তো ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব।